এই ভিডিঅ'টো স্পষ্টকৈ দেখা পোৱা নাই তেন্তে মোবাইলৰ কোৱালিটিটো বঢ়াই ল'ব, ভিডিঅ'ৰ কোৱালিটিটো ইউটিউবত। প্ৰথম কুৱেশ্যনটো মই কৈ দি আছোঁ। এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত। পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 চেণ্টিমিটাৰ। পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা। জুম কৰি দি আছোঁ। হয়, কুৱেশ্যনটো দেখা পালে। এতিয়া আপোনালোকে স্ক্ৰীণত দেখা পাই আছে উত্তৰটো। স্ক্ৰীণশ্বট মাৰি ল'ব পাৰে নাইবা ভিডিঅ' চাই লিখি ল'ব পাৰে। শংকুৰ ভূমি ব্যাসাৰ্ধ আপোনালোকে কৈ ল'ব পাৰে। তাৰপাছত ছবিটো ইয়াত দিয়া আছে, চাই ল'ব পাৰে। প্ৰশ্নটো আছে প্ৰমাণ কৰিব দিছে। দ্বিতীয় প্ৰশ্নটো প্ৰমাণ কৰিব দিছে, আপোনালোকে দেখা পাই আছে। প্ৰমাণ কৰিব দিছে আৰু ইয়াৰ চলিউশ্যনটো ইয়াত লিখা আছে।